আমি আমাৰ দৈনন্দিন জীৱনত কিছুমান শব্দ প্ৰায় শুনি থাকো কিন্তু সেই শব্দবিলাকৰ অৰ্থ পাৰ্থক্য ইত্যাদিবিলাক আমি নাজানো আমি আমাৰ দৈনন্দিন জীৱনত শুনি থকা তেনেকুৱা শব্দসমূহৰ ভিতৰত অন্যতম দুটা শব্দ হৈছে সিআইডি আৰু সিবিআই আমি যেতিয়া বাতৰি কাকত পঢ়ো বা টেলিভিছন এটা চাওঁ তেতিয়া আমি প্ৰায় শুনিবলৈ বা পঢ়িবলৈ পাওঁ যে কেছটো সিবিআই লৈ হস্তান্তৰ কৰা হৈছে বা কেছটো সিআইডিক দিব লাগে ইত্যাদি ইত্যাদি কিন্তু সিআইডি নো কি সিবিআই নো কি ইয়াৰ পাৰ্থক্য নো কি ইত্যাদি ইত্যাদি কথাবিলাক আমি নাজানো গতিকে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম সিআইডি কি সিবিআই কি সিআইডি আৰু সিবিআইৰ পাৰ্থক্য নো কি এই সকলোবিলাক কথা আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আমি জানিম সিআইডিৰ সম্পূৰ্ণ অৰ্থ কি সিআইডি মানে হ'ল ক্ৰাইম বা ক্ৰিমিনেল ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্ট আৰু সিবিআইৰ ফুল ফৰ্ম হৈছে চেণ্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন ইয়াৰ পিছতে আমি জানিব লাগিব সিআইডি আৰু সিবিআই কেতিয়া কেতিয়া প্ৰতিষ্ঠা হৈছিল সিআইডি প্ৰতিষ্ঠা হৈছিল 1902 চনত ব্ৰিটিছ গভৰ্ণমেণ্টৰ দ্বাৰা আৰু সিবিআই প্ৰতিষ্ঠা হৈছিল 1941 চনত আৰু ইয়াক সিবিআই হিচাপে নামাকৰণ কৰা হৈছিল 1963 চনত 3 নম্বৰ কথাটো হ'ল সিআইডি হ'ল এটা ৰাজ্য চৰকাৰৰ অধীনস্থ তদন্তকাৰী সংস্থা আৰু সিবিআই হ'ল কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এটা তদন্তকাৰী সংস্থা 4 নম্বৰ কথাটো আমি জানিম যে সিআইডিৰ কৰ্মক্ষেত্ৰখন যথেষ্ট ঠেক ই কেৱল এখন ৰাজ্যৰ ভিতৰতহে কাম কৰে কিন্তু সিবিআই কৰ্মক্ষেত্ৰখন যথেষ্ট বহল এই সমগ্ৰ দেশখনত কাম কৰাৰ লগতে দেশখনৰ বাহিৰতো ইয়াৰ কাম-কাজ পৰিচালনা কৰে 5 নম্বৰতে আমি জানিব লাগিব সিআইডি আৰু সিবিআই কোনে কোনে কামৰ দায়িত্ব প্ৰদান কৰিব পাৰে সিআইডিক কামৰ দায়িত্ব প্ৰদান কৰিব পাৰে ৰাজ্য চৰকাৰ আৰু হাই কোৰ্টে ঠিক সেই ধৰণে সিবিআই কামৰ দায়িত্ব প্ৰদান কৰিব পাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্ট সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টে 6 নম্বৰ কথাটো হ'ল সিআইডিয়ে ৰাজ্যখনৰ ভিতৰত সংঘটিত হোৱা হত্যা চুৰি ডকাইতি ইত্যাদি বিষয়বিলাক তদন্ত কৰে কিন্তু সিবিআই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হোৱা হত্যা অপহৰণ তাৰপিছত কৰাপশ্যন স্কেণ্ডেলছ আদি বিষয়বিলাকৰ তদন্ত কৰে সিআইডিত নিযুক্তি পাবলৈ হ'লে ৰাজ্য চৰকাৰে আয়োজন কৰা পুলিচ পৰীক্ষাত পাছ কৰাৰ উপৰিও ক্ৰিমিনোলজি অৰ্থাৎ অপৰাধ বিজ্ঞান বিভাগতো পাছ কৰিব লাগিব কিন্তু সিবিআইত নিযুক্তি পাবলৈ হ'লে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আয়োজন কৰা যি এছএছচি পৰীক্ষা সেই এছএছচি পৰীক্ষাত পাছ কৰাটো বাঞ্ছনীয় গতিকে আমি আজি এই ভিডিঅ'টোত জানিলো সিআইডি মানে কি সিবিআই মানে কি ইয়াৰ অৰ্থনো কি ইয়াৰ পাৰ্থক্যনো কি সিআইডি নিযুক্তি পাবলৈ হ'লে কেনেধৰণৰ অৰ্হতা লাগিব সিবিআই নিযুক্তি পাবলৈ হ'লে কেনেধৰণৰ অৰ্হতা লাগিব বা ইয়াৰ কৰ্মক্ষেত্ৰ কি কৰ্ম পৰিসৰ কি ইত্যাদি ইত্যাদি আশা কৰিছো আপোনালোকক ভিডিঅ'টোৱে যথেষ্ট উপকৃত কৰিছে যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু ভৱিষ্যতেও এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ